মই BPF দলৰ হৈ আপোনাৰ সকলোকে মই নমস্কাৰ যাচিছোঁ। কেলে মানে আপোনালোকে আমি BPF দলে বিচৰা নিচিনা আপোনালোকে আমাক বহুত সহায় কৰি পেলাই যোৱা BTC নিৰ্বাচনত BPFক চৰকাৰ বনাবলৈ সক্ষম কৰিছোঁ, বনাবলৈ সুবিধা দিছে আৰু আমি কেতিয়াও পাহৰি নাযায় BTC ৰাইজ সকলো জাতি জনগোষ্ঠীৰ যিবিলাক আশা আকাংক্ষা সেইবিলাক আমি কেতিয়াও পাহৰি নাযায়। আমি নিৰ্বাচনৰ সময়ত আমি কৈছিলোঁ যে আপোনালোকে যেনেকৈ আশা কৰি পেলাই সকলো জাতি জনগোষ্ঠীয়ে আমাৰ BPF দলক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছোঁ, আমিও কেতিয়াও পাহৰি নাযাম বুলি আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছিলোঁ। এই হিচাপতে আমি এতিয়া চৰকাৰ বনাইছে আপোনালোকৰ সহযোগত। এতিয়া হ'ল আমাৰ কাম, আমি কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ যিখিনি আশা আকাংক্ষা আমি কেনেকৈ পূৰণ কৰি যাম সেইটো বিষয় লৈ আপোনালোকক জনাব লাগে, দৰকাৰ আছে। সেইকাৰণে আজি আমি এই গণসমাৱেশটো আমি ইয়াত আয়োজন কৰিছোঁ। নিশ্চয় আপোনালোকে গম পাইছে আমাৰ পল্লৱ লোচন দাস ডাঙৰীয়াই প্ৰাক্তন MP অসমৰ ৰাজ্যিক ছেক্ৰেটাৰী BJP দলৰ, ইও অসম তথা BTC অঞ্চলত কেনেকৈ আমি একত্ৰিত হৈ পেলাই কাম কৰি যাম BTC উন্নয়নৰ স্বাৰ্থত সেইবিলাক গোটেই কথা আপোনালোকক জনাই দিছে। ইয়াৰ পিছত আমাৰ ৰেঞ্জয় বড়ো ডাঙৰীয়া ইউথৰ প্ৰেচিডেণ্ট সকলোৱে জানে, ইও আপোনালোকক জনাইছে যে নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰত আমি কি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু আমি কেনেকৈ চৰকাৰ হোৱাৰ পিছত কেনেকৈ কাম কৰি যাম এইবিলাক গোটেই কথাটো আপোনালোকৰ ওচৰত দাঙি ধৰিছে। আৰু ইয়াৰ পিছত আমাৰ শৰণ বড়ো ডাঙৰীয়াও চৰকাৰ হোৱাৰ পিছত এই 2 মাহৰ অসম চৰকাৰ তথা BTC চৰকাৰৰ মাজত আলোচনাৰ মাজেদি এই BTC বাকী ৰাইজৰ কাৰণে কি কাম আৰম্ভ কৰিছে আৰু ভৱিষ্যত কি কাম কৰি যাব এইবিলাক গোটেই কথা আপোনালোকক জনাইছে। তো এতিয়া মোৰ ভাষণত আগতে মই অলপ চিনাকি দিব বিচাৰিছোঁ, যিহেতু আপোনালোকে প্ৰায়ে নাজানে। আপোনালোকে হয় জিকাই দিছে বহুত MCLA EM, বহুত MCLA EM সকলক মানে জিকাই দিছে ভোট দি পেলাই, আপোনালোকৰ বহুমূলীয়া ভোট দি পেলাই। চিনাকি কৰাই দিম না নাই? চিনাকি লানে দৰকাৰ আছে না? চিনাকি কৰাই দিম। এইটো হ'ল মইনাগুৰি সমষ্টিৰ MCLA দিগন্ত বৰা BJP পদমফুল, আর এইটো হ'ল বিজিত গেৰা নাৰ্জাৰী, সিও পদমফুল BJP MCLA। এই দৰঙাজুলিৰ মানুহ আছে না নাই? নাই, অহা নাই। ক'ত আছে? মধুবাৰীৰ মানুহ আহিছে না নাই? মধুবাৰী নাই। ক'ত? পিছফালে। এইটো হ'ল আদিবাসী, আমাৰ দিহিৰা সমষ্টিৰ এতিয়া EM, কি নাম জানে? আগস্তিস টিকা, মিथिबाय? দিহিৰা সমষ্টিৰ বাক্সানি। বেৰ जाहैबाय সি হ'ল আমাৰ মানাস চেৰপাং সমষ্টিৰ বিজনীৰ EM ধীৰাজ গয়াৰী বৰগয়াৰী। सबायझार সমষ্টিৰ सिनायना लाखा, बेबो EM स्किम दिहैनांगौ, स्किम खुजिब যাব লাগে। সিও EM আছে আৰু সিও EM হৈছে। তাৰ ওচৰত যাব লাগিব না কিবা কিবি বিচাৰিবলৈ, হয় না নহয়? বেবো EM। এই দাসু চৰাইবিল সমষ্টিৰ EM, বেবো EM। বসাইগাঁও বেবো EM মন্ত্ৰীছে, বেৰাও থাং। ইয়াৰ ওচৰতো যাব লাগে। মন্ত্ৰী হৈ গ'ল না, আপোনালোকে শিকাইছে, হয় না নহয়? ইয়াৰ পিছত এই যে গণেশ কছাৰী
এবং মন্ত্রী হিউ ইএম হল এই শুক্লা সেফাঙর মন্ত্রী যাবি এই আইসিনা নাই গরেশ্বরের মানুষ শুক্লা সেফা নাই আহা নাই মানুষ দেখা নাই আমারই মানুষ সব ফানিরাম ব্রহ্ম কাজলগাঁওর মানুষ আইসিনা নাই একজন এবং মন্ত্রী হয় তাৰ ওচৰতে যাব লাগে স্কিম বিচাৰিবলৈ দে ইয়াৰ পিছত মুনমুন ব্ৰহ্ম সুবাইজাৰ সৰ্বজৰা আহিছে না দে তাৰ ওচৰতে যাব লাগে আৰু আমাৰ বাইদেউটো পিছত মন্ত্ৰীও হ'ব লাগে এখানি বাইদেউ প্ৰাক্তন মন্ত্ৰী কেবিনেট অসমৰ আমাৰ এতিয়া বাগানপাৰা সমষ্টিৰে MCLA হৈ আছে লাইনত আছে বাইদেউ ৰাজ্য চৰকাৰ হোৱা কিবা লাইনত আছে কিবা একটা আৰু আমাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ চবে চিনি পায় আমার প্রাক্তন ক্যাবিনেট মন্ত্রী আর আমার পল্লব লোচন দাস ডাঙরিয়া আমি বহুত সময়ের পৰা একেলগে রাজনীতিত আছিলো কংগ্রেসের সময়তো বিজেপির সময়তো একেলগে খুব ভাল মানে যিটো কথা কয় সেইটো কাম করে আদিবাসী না এনে যাহাতা নহয় শরণ বড় এইটো আমার মন্ত্রী আগর আগর নহয় এতিয়া আমার বিপেক দলৰ আসামৰ মন্ত্রী চিনি পাবি তাৰ ওচৰতে যাব পাৰে কিবা কিবি বিচাৰিবলৈ স্কিম বিচাৰিবলৈ যাব পাৰে মন্ত্রী হল না এই মাজবাটৰ মাজবাট সমষ্টিৰ কোন কিমান জন তিনজনে আছে মাজবাট সমষ্টিৰ পৰা এই লোমস্ৰাও दैमारी खैराबारी সমষ্টি মন্ত্রী বিটিসির মাটির পাট্টাটো হিয়ে দিব কিন্তু ভালকে চিনি লবি মাটির পাট্টা দিয়া মানুষ দিদার দে মাটির পাট্টা লাগে না নালাগে লাগে ইয়ার নামটো একবার ফটো চাচা কোনটো লোমস্রাও কোনটো একবার ফটো লোমস্রাও জানি না এই যে আমার সুপ্রিয়া বাইদেউ কি বুলি কয় আমার অমেক বিপেক দলৰ সভাপতি চিনি পায় না মন্ত্রী নহয় লাইনত আছে ভবিষ্যৎ আর আমার মঠামগুৰি সমষ্টিৰ বেগম আখতাৰা আপোনালোকে চিনি পায় না আছে না নাই মন্ত্রী আছে তার ওচৰতো যাব পাৰে ঠিক আছে ইয়াৰ পিছত আছে আমাৰ MCLA আমাৰ ৰতন ৰাভা চিনি পায় না নাপায় নমিনেটেড MCLA ৰতন ৰাভা ভেয়াৰগাঁৱৰ চিনি পায় না আৰু আমাৰ বিপেক দলৰে এডভাইজাৰ আৰু আমাৰ চেনিয়ৰ মোষ্ট আমার বিপেক দলৰ লিডার TMB বডির সদস্য আর আগর আমার CSBর চেয়ারম্যান আসলে রাজেন্দ্রনাথ ব্রহ্ম কোকরাঝার দঠমানি মানसिफोर ना इया दठमा गैया रिन्जय बर' उदालगुरिर হয় আমার ইউথৰ প্রেসিডেন্ট যুব মোর্চার প্রেসিডেন্ট চিনি পাইছে না আগৰ ইলেকশ্যনত বহুত লগ পাইছে না চিনি পাই দে ইয়াৰ পিছত আছে আমাৰ দেৰহাছাত বসুমতাৰী মন্ত্রী BTCৰ মন্ত্রী সালাকাটি সমষ্টি চিনি পোৱাটো দৰকাৰ আছে তাৰ ওচৰতো যাব পাৰে স্কিম বিচাৰিবলৈ মন্ত্রী হল না দে থ্যাংক ইউ ইয়াৰ পিছত আছে আমাৰ
জেমছ বসুমতাৰী নিচিমা সমষ্টিৰ MCLA লাইনত আছে, মন্ত্ৰী হ'ব পাৰে দেই। আৰু আমাৰ চুদ্দৰা ইয়াৰো লাইনত আছে। এতিয়াতো আমাৰ PMB বডি সদস্য আৰু আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্ট ইয়াৰো লাইনত আছে। চিনি লোৱাটো ভাল দে। থেংক ইউ দে। ইয়াৰ পিছত আছে প্ৰকাশ বসুমতাৰী, মন্ত্ৰী হয় ইএম হয় কোকৰাঝাৰৰ দতমা সমষ্টিৰ মন্ত্ৰী কোকৰাঝাৰৰ। চিনি পাইছে না এতিয়া আমাৰ কিমানজন ইএম আছে? চিনি পাইছে? सिनायाखै नामा? बिसिनाव थांनांगौ अफिसाव যাব লাগে, ইহঁতৰ অফিসত স্কিম লৈ পেলাই যাব লাগে।